হেল্ল' এভৰিৱান, এডুকেশ্যন ফৰ ইউ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত আগন্তুক অসম নিযুক্তি পৰীক্ষা যেনে ADRE, আছাম পুলিচ, DME, DLED, BEd, এণ্ট্ৰেন্স পৰীক্ষা এইবিলাকৰ কেইটামান গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে নেশ্যনেল ইয়থ ডে কেতিয়া পালন কৰা হয়? অপশ্যন এ 10 জানুৱাৰী, অপশ্যন বি 12 জানুৱাৰী, অপশ্যন চি 15 জানুৱাৰী, 23 জানুৱাৰী। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি 12 জানুৱাৰী। নেক্সট কুৱেশ্যন, হেমকোষৰ প্ৰণেতা কোন? অপশ্যন এ হেমচন্দ্ৰ গোস্বামী, অপশ্যন বি হেমচন্দ্ৰ বৰুৱা, অপশ্যন চি কনকলাল বৰুৱা, অপশ্যন ডি কালিৰাম মেধি। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি হেমচন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যন, দোদৰালি কোনজন ৰজাই সজাইছিল? অপশ্যন এ গদাধৰ সিংহ, অপশ্যন বি চক্ৰধ্বজ সিংহ, অপশ্যন চি ৰাজেশ্বৰ সিংহ, অপশ্যন ডি ৰুদ্ৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ গদাধৰ সিংহ। নেক্সট কুৱেশ্যন, কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? অপশ্যন এ বিশ্বসিংহ, অপশ্যন বি হাৰিয়া মণ্ডল, অপশ্যন চি নৰনাৰায়ণ, অপশ্যন ডি চিলাৰায়। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ বিশ্বসিংহ। নেক্সট কুৱেশ্যন, ভিটামিন এৰ ৰাসায়নিক নাম কি? অপশ্যন এ থিয়ামিন, অপশ্যন বি ৰেটিনল, অপশ্যন চি বায়'টিন, অপশ্যন ডি ফাইলকুইনন। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ৰেটিনল। অসম বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষগৰাকীৰ নাম কি? অপশ্যন এ বিশ্বজিৎ দৈমাৰী, অপশ্যন বি প্ৰদ্যুৎ বৰদলৈ, অপশ্যন চি ৰঞ্জিত কুমাৰ দাস, অপশ্যন ডি অজন্তা নেওগ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি ৰঞ্জিত কুমাৰ দাস। নেক্সট কুৱেশ্যন, চাপৰ SI একক কি? অপশ্যন এ ৱাট, অপশ্যন বি জুল, অপশ্যন চি নিউটন, অপশ্যন ডি পাস্কেল। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি পাস্কেল। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনখন চহৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত? অপশ্যন এ ডিব্ৰুগড়, অপশ্যন বি মংগলদৈ, অপশ্যন চি তেজপুৰ, অপশ্যন ডি শিৱসাগৰ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি তেজপুৰ। শ্ৰীমন্ত শংকৰদেৱে প্ৰথমটো সত্ৰ ক'ত স্থাপন কৰিছিল? অপশ্যন এ বৰদোৱা, অপশ্যন বি সুন্দৰীদিয়া, অপশ্যন চি মাজুলী, অপশ্যন ডি বৰপেটা। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ বৰদোৱা। নেক্সট কুৱেশ্যন, কোন চহৰক পিংক চিটি বুলি জনা যায়? অপশ্যন এ কাশ্মীৰ, অপশ্যন বি বেংগালুৰু, অপশ্যন চি অমৃতসৰ, অপশ্যন ডি জয়পুৰ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি জয়পুৰ। নেক্সট কুৱেশ্যন, কালিকা পুৰাণ মতে দানৱ বংশৰ প্ৰতিষ্ঠাতা কোন? অপশ্যন এ পুষ্যবৰ্মন, অপশ্যন বি মহিৰংগ দানৱ, অপশ্যন চি বানাসুৰ, অপশ্যন ডি ভগদত্ত। শুদ্ধ উত্তৰ অপশ্যন বি মহিৰংগ দানৱ। নেক্সট কুৱেশ্যন, কোন চনত প্ৰথমবাৰৰ বাবে নোবেল পুৰস্কাৰ প্ৰদান কৰা হৈছিল? অপশ্যন এ 1901, অপশ্যন বি 1902, অপশ্যন চি 1903, অপশ্যন ডি 1904। শুদ্ধ উত্তৰ অপশ্যন এ 1901 চনত। নেক্সট কুৱেশ্যন, বিশ্ব জনসংখ্যা দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যন এ 11 জুলাই, অপশ্যন বি 21 জুন, অপশ্যন চি 24 অক্টোবৰ, অপশ্যন ডি 26 জানুৱাৰী। শুদ্ধ উত্তৰ অপশ্যন এ 11 জুলাই। নেক্সট কুৱেশ্যন, ইলেক্ট্ৰিক বাল্বৰ ফিলামেণ্ট বনাবলৈ কি ধাতু ব্যৱহাৰ কৰা হয়? অপশ্যন এ সোণ, অপশ্যন বি অপশ্যন বি এলুমিনিয়াম, অপশ্যন চি টাংষ্টেন, অপশ্যন ডি ৰূপ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি টাংষ্টেন। নেক্সট কুৱেশ্যন, কেন্দ্ৰীয় মন্ত্ৰীসভাই কেৰেলাৰ নাম সলনি কৰি কি ৰখাৰ প্ৰস্তাৱক অনুমোদন জনাইছে? অপশ্যন এ মালাবাৰ, অপশ্যন বি ট্ৰাভাংকুৰ, অপশ্যন চি চেৰালাম, অপশ্যন ডি কেৰালাম। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি কেৰালাম। থেংক ইউ ফৰ ৱাচিং। এনেকুৱা ভিডিঅ' পাই থাকিবলৈ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।